নমস্কাৰ বন্ধুসকল, মই দিব্যজ্যোতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটা ভিডিঅ'। মই আজি উপস্থিত আছোঁ অৰুণাচল প্ৰদেশত আৰু এয়া চাওক অৰুণাচলৰ এটা ওপৰলৈ উঠি গৈ থকা ৰাস্তা। আমি যথেষ্টখিনি ওপৰলৈ উঠি আহিছিলোঁ, মই আৰু মোৰ সতীৰ্থ ভৈৰৱ হাজৰিকা। আমি দুইজন আজি কোনো প্লেনিং নাছিলে, এনেই গুচি আহিলোঁ, বন্ধৰ দিন আছিলে। আৰু এতিয়া আহি থাকোঁতে আমাৰ ৰাস্তাটো অকণমান খেলি মেলি হ'ল, আচলতে ভুল হ'ল ৰাস্তাটো অকণমান। আৰু মই আজি কোনো ভিডিঅ' কৰাৰ মুডতো নাছিলোঁ ধৰক, সেইকাৰণে কোনো কেমেৰাৰ যোগাৰো নাই, এই মোবাইলটোকে লৈ আহিলোঁ। এতিয়া আমি যে আহি আছোঁ বাইকখন মানে এতিয়া আমি বৰ্তমান নামি আছোঁ দেই ওপৰৰ পৰা, আৰু আমাৰ বাইকৰ ষ্টাৰ্ট বন্ধ কৰা আছে। তথাপিও এয়া মাইল মিটাৰটোত চাওক 39-40ৰ ওচৰে পাঁজৰে আমি আহি আছোঁ। আৰু এতিয়া এইটো চাওক মাজতে এইটো ইয়াক নহয় মেথুন এটা দেখা পালোঁ। বলকচোন বাৰু আমি এই পাহাৰীয়া ৰাস্তাৰে গৈ থাকোঁ অলপ আগলৈকে, আৰু ক'ৰবাত কিবা দেখা পালে আপোনালোককো দেখাই লৈ যাম। একেবাৰে কপাল বেয়া, এতিয়া আহি এডোখৰ ৰাস্তা ব্লক, গতিকে ৰাস্তা এয়া দেখিছেই, আহি আছিলোঁ আৰু মাজত ৰাস্তা খহি গ'ল। আৰু তললৈ চাওক, এই ওপৰত এতিয়া এক্সকেভেটৰে সেয়া নমাই আছে। আৰু তলত পৰিব লাগিলে কিমান তলত বাপৰে বাপ, খতম একেবাৰে, একো বিচাৰিয়ে নাপাব। বাৰু অলপ চাই লওঁ, এতিয়া ৰাস্তা মুকলি হ'লে আগবাঢ়িম আৰু। ৰাস্তা মুকলি হ'বলৈ যথেষ্ট দেৰি লাগিব। আৰু এয়া চাওক এটা ধুনীয়া ভিউ, আমি যোনবোৰ ৰখি আছোঁ। এতিয়া ৰাস্তা মুকলি হোৱালৈকে কিমান দেৰি হয় নাজানো, হ'লেও আজিলৈ ভিডিঅ'টি মই ইমানখিনিতে সামৰণি মাৰিছোঁ, কাৰণ ৰাস্তা মুকলি হ'লেহে যাব পাৰিম, আৰু তেতিয়ালৈ আন্ধাৰেই হয় নেকি চাগে। ধন্যবাদ।